নতুন দিল্লীৰ দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাচা ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে ব্যাপক আয়োজন। আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হ'ব মুখ্য অতিথি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হ'ব সন্মানীয় অতিথি। জাতীয় পতাকাৰ অপমানক লৈ কাৰ্বি পাহাৰত তীব্ৰ প্ৰতিক্ৰিয়া। খেৰণিত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত গছকি পতাকা উত্তোলন কৰিলে বিজেপি নেতাকৰ্মীয়ে। ডিলাই আৰক্ষীৰ সাফল্য, ৭ লাখ টকাসহ অবৈধ ড্ৰাগছ ব্যৱসায়িক কৰায়ত্ব। গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখে গৈ থকা পথত ডিলাই আৰক্ষীৰ হাতত কৰায়ত্ব ধৃত 2 ব্যৱসায়ী লমথাপা হাউকিপ আৰু লিহন কণে হাউকিপ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ৰাজকীয় আয়োজন চলিছে নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ 18A। বহু প্ৰতীক্ষিত কাৰ্বি ভৱন আৰু ডিমাচা ভৱন অচিৰে নিৰ্মাণ হ'ব নতুন দিল্লীত। ভৱন দুটি নিৰ্মাণৰ বাবে চলিছে বিশাল ৰাজকীয় আয়োজন। ৰাজকীয় আয়োজন চলিছে নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ 18A। বহু প্ৰতীক্ষিত কাৰ্বি ভৱন আৰু ডিমাচা ভৱন অচিৰে নিৰ্মাণ হ'ব নতুন দিল্লীত। ভৱন দুটি নিৰ্মাণৰ বাবে চলিছে বিশাল ৰাজকীয় আয়োজন। 19 আগষ্টত অনুষ্ঠিতব্য আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সন্মানীয় অতিথি হিচাপে অংশ ল'ব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ উপৰিও উপস্থিত থাকিব কেন্দ্ৰীয় ৰাজ্য দপ্তৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, কিৰেণ ৰিজিজু, ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই কথা ইতিমধ্যে এই সমস্ত আয়োজনৰ তদাৰকী কৰিবলৈ নতুন দিল্লীত বাহৰ পাতি থকা কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আমাৰ সাংবাদিকক জানিব দিছে। মংগলেশী ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙত সংঘটিত হ'ল এক নাভুত নাচুত কাণ্ড। স্বাধীনতা দিৱসত জাতীয় পতাকা গছকি পতাকা উত্তোলন কৰিলে একাংশ বিজেপি নেতা কৰ্মীয়ে। ফলত জাতীয় পতাকাৰ এনে অপমানক কেন্দ্ৰ কৰি কাৰ্বি পাহাৰৰ সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া। সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলঙতো উলহ মালহেৰে জিলাবাসীয়ে বিভিন্ন স্থানত উদযাপন কৰিছিল দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। 15 আগষ্টৰ এই দিনটোত সকলোৱে অতি গৌৰৱেৰে আৰু সন্মান সহকাৰে উত্তোলন কৰিছিল 3 বৰণীয়া আমাৰ জাতীয় পতাকাখন। আৰু তেনে সময়তে দেশৰ জাতীয় পতাকাখনক সন্মান জনোৱাৰ বিপৰীতে সম্পূৰ্ণ এক বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল খেৰণীস্থিত বিজেপি আমৰেঙৰ মণ্ডল সমিতিৰ কাৰ্যালয়ত। খেৰণী থানাৰ পৰা 150 মিটাৰ দূৰত্বত অৱস্থিত কাৰ্যালয় প্ৰাংগণতো দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লক্ষ্যৰে পতাকা উত্তোলন কৰিবলৈ গৈ বিজেপি নেতাকৰ্মীয়ে অংকন কৰা জাতীয় পতাকাক অংকন কৰি জাতীয় পতাকা উত্তোলন কৰা দেখিবলৈ পোৱা গ'ল। যিহেতু 15 আগষ্টত আমি সকলোৱে জানো যে আমাৰ ভাৰত স্বাধীন হৈছিলে। ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া বুলি আমি যিহেতু কওঁ যে ফ্লেগ অফ ইণ্ডিয়া, নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া, সেই নেশ্যনেল ফ্লেগক তেওঁলোকে ফ্লেগ হোষ্ট কৰা সময় ফ্লেগৰ তলত তেওঁলোকে কালাৰেদি না কিবা এটা ৰঙেদি তেওঁলোকে আঁকি নেশ্যনেল ফ্লেগ ড্ৰ' কৰি সেই নেশ্যনেল ফ্লেগৰ ওপৰত তেওঁলোকে ভৰি থৈ আকৌ পুনৰ নেশ্যনেল ফ্লেগ হোষ্ট কৰিবলৈ গৈছে। সেইটো কিন্তু বৰ লাজ পোৱা কথা হৈছে। এইটো আমি লাজ পাইছোঁ এইটো লৈ, কাৰণ গোটেই ভাৰতবৰ্ষ, গোটেই অসমৰ ৰাইজ, কাৰ্বি আংলং ৰাইজে যোৱাকালি 15 তাৰিখে সেই পতাকাৰ কাৰণে আমি সন্মান জনাইছোঁ। কিন্তু এই কপলি মণ্ডল বিজেপি অফিচত যোনটো আমি ছবি দেখিছোঁ সেইটো একেবাৰে বিপৰীত। সেইটো কাৰণে আমি পশ্চিম কাৰ্বি আংলং যুৱ কংগ্ৰেছৰ সভাপতি হৈ মই এটা আপোনালোকৰ আগত প্ৰতিক্ৰিয়া দাঙি ধৰিছোঁ যে যিহেতু তেওঁলোকে ইনচাল্ট কৰিছে আমাৰ নেশ্যনেল ফ্লেগক, তেওঁলোকে ইনচাল্ট কৰিছে, সেইটো কাৰণে সেই ইনচাল্টৰ পৰিণাম তেওঁলোকক দিব লাগিব। যিহেতু
সেই ফ্লেগত গোটেই বস্তু সামৰি খাই আছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গোটেই বস্তু তাত জড়িত হৈ আছে তেওঁলোকে সেই কনষ্টিটিউশ্যনক তেওঁলোকে অপমান কৰিছে সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ পশ্চিম কাৰ্বি আংলং পুলিচ প্ৰশাসনক আৰু আমাৰ ডিচি ডেপুটি কমিশনাৰ অফ ৱেষ্ট কাৰ্বি আংলঙত এই বিষয়টো যাতে তেওঁলোকে গুৰুত্ব আকাৰে যাতে লয় আৰু যাতে এই বস্তুটো উচিত তদন্ত হয় বুলি মই পশ্চিম কাৰ্বি আংলং যুৱ কংগ্ৰেছৰ সভাপতি হৈ মই দাবী জনাইছোঁ যোৱাকালি 15 আগষ্টত যিটো আমাৰ বিজেপি মণ্ডল অফিচত যিটো ফ্লেগ উত্তোলন কৰিছে এই কথালৈ আমি প্ৰতিক্ৰিয়া কৰিছোঁ আৰু নিন্দা কৰিছোঁ কাৰণ আমি কিয় নিন্দা কৰিবলগীয়া হৈছে তেওঁলোকে আমাৰ ভাৰতীয় জাতীয় পতাকাখনত তেওঁলোকে অপমান কৰিছে যিটো আমাৰ জাতীয় পতাকা ফ্লেগ তেওঁলোকে উত্তোলন কৰিব যাওঁতে তলত যিটো আমাৰ জাতীয় পতাকাখন আঁকিখিনি ড্ৰ কৰিখিনি তেওঁৰ ওপৰত খোজটো দি তেওঁলোকে আমাৰ জাতীয় পতাকাখন উত্তোলন কৰিব গৈছে এই কাৰণে আমি কংগ্ৰেছৰ হৈ আমি এইটো নিন্দা কৰিছোঁ আৰু এই কাৰ্যত যিসকলে আছে তাত আৰু যিজনে এই ফ্লেগ হজ কৰিব গৈছে তেওঁৰ ওপৰত অনতিপলমে তেওঁক আমাৰ প্ৰশাসনৰ ফালৰ পৰা এইটো তদন্ত কৰি তেওঁৰ ওপৰত ষ্টেপ ল'ব লাগিব ইমানখিনি এনে কাণ্ডক লৈ বিজেপি নেতা কৰ্মীৰ বিৰুদ্ধে জাতীয় পতাকাক অপমান কৰাৰ তীব্ৰ অভিযোগ উত্থাপিত হোৱা পৰিলক্ষিত হৈছে আনকি এই সন্দৰ্ভত পশ্চিম কাৰ্বি আংলং জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতি দুৰ্ভাগ্যজনক ঘটনা আৰু গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰিছে এই ঘটনাৰ সন্দৰ্ভত এক নিৰপেক্ষ তদন্তৰ কামনা কৰাৰ লগতে এই কাণ্ডত জড়িত নেতা কৰ্মীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ লগতে বিহিত ব্যৱস্থা ল'ব লাগে বুলি জিলা আৰক্ষী প্ৰশাসনক দাবী জনাইছে কংগ্ৰেছ যুৱ নেতা ইংহিয়ে খেৰণীৰ পৰা বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ডিলাই আৰক্ষীৰ সাফল্য 7 লাখ টকাসহ অবৈধ ড্ৰাগছ ব্যৱসায়িক কৰায়ত্ব ধৃত 2 ব্যৱসায়ী ক্ৰমে লমথাপা হাউকিপ আৰু লিহয়ংকনি হাউকিপ গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখে গৈ থকা পথত ডিলাই আৰক্ষীয়ে আটক কৰে যুৱ প্ৰজন্মৰ জীৱন আৰু ভৱিষ্যতৰ সৈতে হেতালি খেলা 2 অবৈধ ব্যৱসায়ী লমথাপা হাউকিপ আৰু লিহয়ংকনি হাইকিপ গুৱাহাটীৰ পৰা ঘূৰি আহি আছিল মণিপুৰলৈ মণিপুৰত নামাঙ্কিত বাহনৰ নম্বৰ MN03A2758 যোগে 7 লাখ টকা লগত লৈ আহি আছিল 2 ব্যৱসায়ী আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে 2 মণিপুৰীৰ চুৰাঞ্চানপুৰ জিলাৰ পৰা ড্ৰাগছ নি গুৱাহাটীত বিক্ৰী কৰিছিল বিক্ৰী কৰা ড্ৰাগছৰ মূল্যৰ লগত লৈ গুৱাহাটীৰ পৰা আহি আছিল 2 ধৃত 2 ব্যৱসায়ীকে ডিফু ন্যায়িক আদালতলৈ লৈ অনা হৈছে অসম তথা কাৰ্বি আংলং জিলা সাহিত্য প্ৰেমীসকলৰ বাবে ভাল খবৰ ছিংগাপুৰত অহা 21 আগষ্টত অসম সাহিত্য সভাৰ অধীনত ছিংগাপুৰ শাখা সাহিত্য সভাৰ হ'ব বিশেষ সাহিত্য অনুষ্ঠান অসম তথা কাৰ্বি আংলং জিলা সাহিত্য প্ৰেমীসকলৰ বাবে ভাল খবৰ ছিংগাপুৰত অহা 21 আগষ্টত অসম সাহিত্য সভাৰ অধীনত ছিংগাপুৰ শাখা সাহিত্য সভাৰ হ'ব বিশেষ সাহিত্য অনুষ্ঠান এই অনুষ্ঠানটিলৈ অসম সাহিত্য সভাৰ বিশেষ দলটিৰ লগত আঞ্চলিক সম্পাদিকা ৰাংচিনা ভৱনৰ মঞ্জু হাজৰিকাই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ লগতে কাৰ্বি আংলং জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিব বিশিষ্ট কবি হাজৰিকাই ইতিমধ্যে ছিংগাপুৰলৈ যোৱাৰ বাবে যাৱতীয় প্ৰস্তুতি সাজু কৰি তোলা হৈছে বুলি জানিব দিছে উল্লেখ্য যে স্বয়ং অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যাব এই বিশেষ দলটি
কাৰ্বি স্বায়ত্তশাসিত পৰিষদ গঠনৰ বয়স হ'ল ৬৭ বছৰ কিন্তু বৰজান পৰিষদীয় এখন গাঁও বয়স হৈছে ৭০ বছৰ অৰ্থাৎ স্বায়ত্ত পৰিষদ গঠনৰ ৩ বছৰ আগতে গঠিত এখন গাঁও কিন্তু গাঁওখনৰ ৰাইজৰ বাবে এই সুদীৰ্ঘ শাসনকালত চৰকাৰে সুবিধাৰ নামত মাত্ৰ দিছে বিজুলী যোগান আপোনালোকে প্ৰত্যক্ষ কৰিছে ৰাইজৰ নিজৰ পাৰাপাৰৰ সুবিধাৰ বাবে বাহেৰে সজাই লোৱা এইখন দলঙে তেওঁলোকৰ বাবে অত্যাধুনিক দলং স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰোগী ডেকা গাভৰু আদহীয়া তথা বৃদ্ধ বৃদ্ধা এইখন দলঙেৰে পাৰ হৈ যাব লাগে স্কুল বজাৰ সমাৰ তথা চিকিৎসালয়লৈ প্ৰতি 5 বছৰৰ মূৰে মূৰে আহে পৰিষদ নিৰ্বাচন বিধানসভা নিৰ্বাচন আৰু সাংসদ নিৰ্বাচন নিৰ্বাচনৰ সময়ত মিঠা মিঠা আশ্বাস আৰু প্ৰতিশ্ৰুতি কিন্তু নিৰ্বাচনৰ শেষত সকলো ফুটুকাৰ ফেন এইদৰে গাঁৱৰ ৰাইজে বিগত ৭০ বছৰ ধৰি পাৰ কৰিছে জীৱন rong pen si aku rat atum an pan pal dulu la rong asar bang la si de long ta bunai lo la si non ta hilar ri bom melo kisun it do sta ni li tum si la pu kini pe pen si la pu pon po la si hu hospital ta ka chi pon pon utun ta bang nu do long a vidia ka joy ni lo la pen kini rong ta hem su ta nang pi pi la hem su na pi ta nang pipo pusina pulo angke rong sorpan anta ya hala dak de lai di ben tusuk peni lata nang kini lo lies bang nang pon pilo angke nang pipo pulo nang pipi ni lit tanon anda long ni lah angke arong gambarat pen cenglok ta ajat ta wi lo rong sor anta ki luang sil apian hem ta ni lit ke ajat ta yang kini koson lo cupang reng dun ta movie ni lit anta ni bang long tu bi wo phak da chu hang po chu pang rem po la pan wer le la pen ni ri tum phan bang ki a hok pet pen lo la tu wa nang pinang po la pen kini dolong ta nang pi vek se nang pinang po lang ke hat an ta iduk ta do ong chot lo la si nang pinang po pe si nang chu ning ri dun dat le la pen ke sa lian ke a long an ke nang thok nang po ananta aku la hem su ta nang pi vek se nang pinang po aku la rong sor phan ta saguri hang la non kini bi ke pas tum anta kini lo dolo nut bahini ma thom dolo ke la ha tum da saguri hang poloti nang piwek se nang pinang pu ni le tum rong ki du ke lang me mi ko anani engke ni le tum han ke jok ta nang lang pon bang awi ki du bumat aja talong di ni tum ke nasi jina hem bang ta ni le tum rong si ke long dun de la ana tum ani long lap lo rong berong thak anta long ik lap lo tamela gas bang mate chu hang dun lo la gas bang mate long ik lo he la mate ni li tum ta long lo la ta don thong vet la an tum ke long ik la te letrin hang long le ke litrin hem ta long le ni li tum ke pi rong lo la da ke mon sim ti rong te nang li long ke ni li men ke li ka singa pi gamborani chalo rong gamborani lo ni li te hema sor men ke bhijon eng ti ধাননি পথাৰৰ মাজেৰে গাঁৱলৈ যাব লগা এই পথ গৰুবাটৰ দৰে তথাপি গৰুবাট সদৃশ এই পথেৰে বছৰ বছৰ ধৰি চলি আহিছে ৰাইজৰ আহা যি বা এখন বাঁহৰ দলং তেওঁলোকে সাজি লৈছে তাকো বাৰিষাৰ খৰচোতা নৈয়ে উটুৱাই লৈ যায় তেতিয়া সাঁতুৰি পাৰ হ'ব লগা হয় গঞা ৰাইজ অজস্ৰ দুখৰ কাহিনী এওঁলোকৰ শেহতীয়াকৈ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহৰ স্পৰ্শ পাবলৈ এতিয়াও আশা পালি ৰৈ আছে গাঁওবাসী ratum tanang theklong plong lo alamai irong bet kali rong thom rong si so towal ke thala lo sita me yo thekri tum ta wang sita me no som towalan min rod an dat po pu ke rong nang lang le non kanu ni ta yo towal ta ve lo la election kan sabai chot ke em ta he la sabai po mo phita wan nang nang mini poni tumang ke bor idon po jogon po ya pen sita me ta kali lo bang ki mo hai det luti ave det ti ya luti nang kon pide masih ini oi lak lo no ki election bot ki jok ta te la di la pu ke nang perfect nang po dolang aku le barikha thi o hu dar be thi o lo te school lang nun dunun elo ni to ta ki
langsi iwamadon arjedon lason si dukko ko Paro nilo la dak la tharbe bi penan ke dak langai selu ila chi ota sang hanoi tala arjang je ko an ma chupa par un lan verlo মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজৰ এই আশা পূৰণ কৰিবনে? মংগলেংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Staro India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Assamese outlet opposite Langpidangi Rural Bank, Difu, Karbi Anglong, Assam. Simonjir Children Park, picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong.
বিৰতি পিছত পুনৰ বাতৰি মজিয়াত গুৱাহাটী নেহৰু ষ্টেডিয়াম স্থিত RG বৰুৱা স্পৰ্টছ কমপ্লেক্স অসম অলিম্পিক এছ'চিয়েশ্যনৰ যুটীয়া অধ্যক্ষ ডক্টৰ SM বালিৰ অধ্যক্ষতাত অনুষ্ঠিত হয় তদৰ্থ কমিটিৰ এখনি গুৰুত্বপূৰ্ণ সভা গুৱাহাটী নেহৰু ষ্টেডিয়াম স্থিত RG বৰুৱা স্পৰ্টছ কমপ্লেক্সত অসম অলিম্পিক এছ'চিয়েশ্যনৰ যুটীয়া অধ্যক্ষ ডক্টৰ SM বালিৰ অধ্যক্ষতাত অনুষ্ঠিত হয় তদৰ্থ কমিটিৰ এখনি গুৰুত্বপূৰ্ণ সভাত অলিম্পিক ক্ৰীড়া সম্পৰ্কীয় বিভিন্ন আলোচনা বিলোচনা কৰে যোৱা 17 আগষ্টত অনুষ্ঠিত উক্ত সভাত ভাৰতীয় অলিম্পিকৰ যুটীয়া সম্পাদক ডক্টৰ SM বালি আসাম অলিম্পিক সন্থাৰ তদৰ্থ কমিটিৰ অবৈতনিক সম্পাদক মুস্তাক আহমেদ প্ৰমুখ বিষয়ববীয়াসকলে একত্ৰিতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহোৰজানত অসম আৰক্ষীৰ নাকৰ আগতে অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা নিচাযুক্ত সামগ্ৰী সেৱন কৰা যুৱ ছাত্ৰৰ সংখ্যা বোকাজান আৰু ষ্টাৰ্ণ কলেজলৈ গোপনে বিয়পি পৰা তথ্যই আহিব লগা সময়ত এক অশনি সংকেত কঢ়িয়াই আনিছে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত লগে লগে অনিশ্চিত ধ্বংসৰ গৰাহত পৰিবলৈ গৈ আছে একাংশ উঠি অহা যুৱ প্ৰজন্মৰ এই ভয়ংকৰ তথ্য পোৱা গৈছে অলপতে আৰক্ষীৰ হাতত আটকাধীন 2 নিচাসক্ত যুৱকৰ মুখেৰে অসম নাগালেণ্ড সীমান্তৰ লাহোৰজানত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা সমগ্ৰ খটখটি এলেকা অসম আৰক্ষীৰ লগতে সেনা আৰক্ষীৰ গিজগিজাই থকাৰ মাজতো কোন সুৰঙাৰে আহি অবৈধ ব্যৱসায়ীবোৰে যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে ভাবিবলগীয়া বিষয় গাঞ্জা এনেকা গাঞ্জা নেকি কি গাঞ্জা এইটো কাগজত ক'ৰ পৰা পাইছে ইয়াতে ল'ৰা আছিলে স্যাৰ আদিবাসী আছে কি নাম তাৰ তিনজন আছে একটা বাবুল কি লিখে বাবুল তাঁতী আৰু দুইজন তেনে তাৰ লগৰীয়া হয় এইটো আছে বন্ধু স্যাৰ কিমান পৰা কিনিছে 30 দুইটা 60 তো সদায় আহে নেকি হেঁতি বিক্ৰী কৰিবলৈ এতিয়া এইটো ধৰিছে নহয় এহঁতৰ লগতে কাগজত আছে নহয় এহঁতি তাতে বহি আছিলে তো আমাৰ পৰা পইচা লৈ গ'ল এহঁতি চিধা ওলাই গ'ল তহঁতি কিমান দিন পৰা আহি খাই ইয়াতে আহি থাকো ইয়াতে দেখি থাকো তহঁতি বেলেগ বস্তু খাব নোৱাৰে এইটো এৰিব নোৱাৰিব তো কেলে খাই আছে নিচাযুক্ত সামগ্ৰী বিক্ৰী আৰু সেৱন কৰা লোকসকলক আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াব নোৱাৰাটো বৰ বিপদজনক কথা আনহাতে ইতিমধ্যে আটকাধীন 2 নিচাসক্ত যুৱক ক্ৰমে মহম্মদ নিজামুদ্দিন আৰু মোহন চেত্ৰীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে ব্যৱসায়ী চক্ৰৰ এজনৰ নাম আব্দুল খালেক কোন এই আব্দুল খালেক ক'ৰ পৰা আহি এইদৰে দিনৰ পোহৰত লোকচক্ষুৰ আঁৰত আৰক্ষী তথা সেনা আৰক্ষীক বুঢ়া আঙুলিত দেখুৱাই নিখুঁতভাৱে চলাই আহিছে ব্যৱসায় এই সন্দৰ্ভত আৰক্ষীৰ হাতত তথ্য নপৰাটো দুৰ্ভাগ্যজনক আটকাধীন নিচাসক্ত যুৱক দুজনে কোৱা মতে যদি নিচাসক্ত যুৱকৰ সংখ্যা বোকাজান কলেজৰ আৰু ষ্টাৰ্ণ কলেজলৈকে বিয়পি পৰিছে তেন্তে অন্ধকাৰ ভৱিষ্যতে নৱপ্ৰজন্মক ক্ৰমে গ্ৰাস কৰিবলৈ ওলাইছে সেয়া নিশ্চিত বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ